অনেক দিনৰ আগত এখন গাঁৱত বাস কৰিছিল এজনী চৰাই আৰু মেকুৰী। এদিন চৰায়ে মেকুৰীটোক কৈছিল, জানা মেকুৰী, যেনেকুৱা কৰোণা মানুহৰ হৈছে ভাবিছোঁ আমিও বাচি থাকিব নোৱাৰিম। মানে মই এতিয়া শুনিছোঁ পৃথিৱীৰ অৱস্থা ইমান এটা ভাল নহয়। এই কৰোণা ভাইৰাছটো বহুত শক্তিশালী, সবেই মৰি যাব। তেন্তে আমাৰ দুজনৰ কি হ'ব? আমি মৰি যাম নেকি? মোৰতো একো নহয়, মইতো উৰি ফুৰিব পাৰিম, কিন্তু তুমি নোৱাৰিবা। এইবোৰ শুনি মেকুৰীটোৱে বেলেগত গুচি গৈছিল। এই জেগাটো নিৰাপদ যেন লাগিছে, ইয়াত চাগে কৰোণা নাহে। তেতিয়াই আৰু এজন মেকুৰীয়ে ক'লে, আৰে কোন তই? তই ক'ৰ পৰা আহিছ ইয়াত? অনেক দূৰৰ পৰা ইয়াত আহিছোঁ। বুজিছোঁ। তোৰ তাত চাগে কৰোণা লাগি আহিছে। তই ইয়াৰ পৰা যা। কিয়? তোমাৰ কাৰণে মই মৰিব নিবিচাৰোঁ। সি আৰু এজেগাত গৈছিল। এইকণ জেগাত কৰোণা নাহিলেই হ'ল। এই কোন তই? ইয়াত কি লাগে তোমাক? মোক একো নেলাগে, মোক নিৰাপদ ঠাই লাগে। এই জেগা দেখি লাগিছে ইয়াত কৰোণা নাহে। মোৰ নাম হৈছে অনুজ, তোমাৰ নাম কি ভাই? মোৰ নাম শুনি তোমাৰ কোনো কাম নাই। ইয়াত থাকিব হ'লে মোৰ কথা মানি থাকিব লাগিব। মই কিয় তোমাৰ কথা মানিম? তই বেছি বক নকৰিবি। তই যদি মোৰ কথা শুনো, তেতিয়াহে মোৰ লগত থাকিব পাৰিবি। নহ'লে ইয়াৰ পৰা যা। তোমাৰ কি কথা মানিব লাগিব? মোৰ কাৰণে খাদ্য আনিব লাগিব। মই তোমাৰ কথা কেতিয়াও নেমানো। তুমি এটা পাজি। মই ইয়াত নাথাকোঁ। মই বেলেগত নিৰাপদ জেগা বিচাৰি ল'ম। এই পৃথিৱীত চবেই নিজৰ স্বাৰ্থৰ কাৰণেই ভাবে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।